কিন্তু কৰ্ম কৰিলেও মোৰ কৈছে কৰ্ম কৰিলে পাপ লাগে বুলি কৈছে যিজনে কৰ্ম কৰে সেইটো মহাপাপী বুলি কৈছে না আৰু নকৰা যদি কৰ্ম যায় অধগতি এটা কি কৰ্মৰ কথা কৈছে ঈশ্বৰৰ হকে কৰ্ম কৰাৰ কথা কৈছে এইটোৱে আচল কৰ্ম আৰু সেই কৰ্মৰ দ্বাৰাই মানুহ তৰি যাব পাৰে সেই কৰ্মটো ঈশ্বৰৰ কৰ্ম কৰিলেহে মানুহ তৰি যাব আজি মানুহ প্ৰভু ঈশ্বৰৰ কৰ্মযোগটো কিয় দিছে আমাক দেহাটো ৰক্ষা কৰাৰ কাৰণে হয়নে নহয় দেহাটো ৰক্ষাটো কৰিব লাগিব ৰক্ষা কৰিলেহে আমাৰ মনটো ভালে ৰাখিব নাই দেহাটো ৰক্ষা কৰিলে এতিয়া এটা অসুখ হওকচোন এতিয়া কি হ'ব ভালে নহয় কয় না নকয় হা গতিকে কৰ্ম কৰা তুমি কৰ্ম কৰি যোৱা তোমাৰ নিজৰ যি কৰ্ম সেইখিনি কৰি যোৱা তুমি আৰু কৰি গ'লে তোমাৰ ঈশ্বৰে কৃপা এনে পাবা কৰ্ম ফল আশা কৰিব নালাগে আমাৰ ফলটো আশা বহুতে কৰে ফল আশা কৰিব নালাগে তোমাৰ কৰ্তব্য হ'ল যে কৰ্মটো কৰা কৰ্মটোৰ পিছত ফলটো কোনে দিব ঈশ্বৰেহে দিব হয়নে নহয় আৰু এটা কথা কওঁ আপোনাক অতি যিটো অতিটো আকৌ বেয়া বিষ কাক কয় বিষ কাক কৈছে ভগৱান কৃষ্ণ অৰ্জুনে সুধিছিল যে বিষ কাক কয় কৃষ্ণই কৈছে বিষ এইটোৱে যাই বেছিকৈ খায় যাই বেছিকৈ শুৱে যাই বেছি কথা কয় এইটো নিচিনা বিষ আৰু পৃথিৱীত নাই সেইটো আটাইতকৈ বিষ গতিকে আমাৰ প্ৰত্যেকজন ভকতক মই কৈছোঁ যিমান আছে আমাৰ গুৰু ভক্তি সদায় যাতে সদায় থাকে গুৰু ভক্তি গুৰু আগত কাৰণ গুৰুহে ৰক্ষাকৰ্তা ত্ৰাণকৰ্তা গুৰুহে বাকী ৰক্ষা কোনেও কৰিব নোৱাৰে গুৰুৰ বাহিৰে গতিকে গুৰুক চিন্তা কৰি গুৰুৰ নাম লোৱা গুৰু যি দিছে আৰু গুৰুক সদায় আগত আনিব লাগে নাম ল'লে গুৰুৰ মূৰ্তিটো স্বৰূপটো সদায় আগত আনিব লাগে আগত আনি নাম ল'ব লাগে কাৰণ গুৰুহে আপোনাক বিপদৰ পৰা ৰক্ষা কৰিব যিমান বিপদ মই কৈছোঁ নহয় আপোনালোকক এনেকৈ হাত জাগি দিলে হৈ আপোনাৰ ৰাখি দিব যিমান বিপদ নাহক এনেকৈ একবাৰ দিলে আপোনালোকে একদম পঠাই নাই আমাৰ বহুত প্ৰমাণো পাইছে ভকতে নাপোৱা নহয় কিমান বিপদৰ মাজতো ভকতক ৰক্ষা কৰি আছেনে হা গুৰুৱে সদায় ৰক্ষা কৰি ভকতৰ কাৰণ গুৰু প্ৰাণাধিকৰো প্ৰাণাধিক বুলি কৈছে গুৰু যে ভকতৰ নিচিনা মানে সম্পদ আৰু পৃথিৱীত গুৰুৰ একোৱেই নাই ভকতহে আচল সম্পদ গুৰুৰ গতিকে আপোনালোক প্ৰত্যেকজন মই ভকত আইসকলক কৈছোঁ নিজক সলনি কৰক সদায় সলনি কৰক নিজক সলনি কৰিলেহে আনক সলনি কৰিব পাৰিব আৰু নিজক সলনি নকৰিলে আনক সলনি কৰাৰ কাৰণে চেষ্টা কৰি লাভ নাই গতিকে আপোনাক প্ৰত্যেকজন ভকতক কৈছোঁ যিমান আছে আমাৰ ভকত নিজক সদায় নিজক চিন্তা কৰক তাৰ পাছতহে ঘৰখনৰ পিছতহে আনৰ পিছতহে বাকীখিনি আৰু নিজে সদায় চাফা হওক চবতে চাফ নিট এণ্ড ক্লিন হৈ চলক তেতিয়া ঈশ্বৰে কৃপা কৰে আৰু নিট এণ্ড ক্লিন হ'লে ঈশ্বৰে চাই থাকে ন চবকে ফাঁকি দিলেও গুৰুকটো ফাঁকি দিবা নোৱাৰে পাৰিবনে কাবাই গুৰুক ফাঁকি দিবা পাৰিব কোনেও নোৱাৰে গুৰুক ফাঁকিব গুৰু দেখিয়ে থাকে চব দেখে প্ৰভু ঈশ্বৰে কি কৈছিল যে তহঁতে গ্লাছৰ ভিতৰত থকা বুলি ভাবি তহঁতক মই বাহিৰৰ পৰা চাই আছোঁ প্ৰত্যেককে কৈছিল নে হা কৈছিল নে গতিকে এইটো প্ৰভুৰ কি বাক্য যিটো কৈছে যিটো আমি পালন কৰিব লাগিব প্ৰত্যেকে এতিয়া নাম দিছোঁ মই বা মোক গুৰু প্ৰভু ঈশ্বৰে বাক্য এটা দিছে মোক বাক্য দিছে যে তই এনেকৈ নাম বিতৰণ কৰিবি তোক মই আজিৰ পৰা দায়িত্ব দি দিলোঁ প্ৰভু ঈশ্বৰে আৰু এটা কথা কৈছিল আমাৰ যেতিয়া আমাৰ এজন বেমাৰী আছিল তাৰ প্ৰভু তাকে আহিছিল বেমাৰী প্ৰভুক ক'লা যে প্ৰভু মোৰ বেমাৰটো ভাল কৰিব লাগে তেতিয়া প্ৰভু ঈশ্বৰে যে মোৰ তাতে এতিয়া মোৰ একো নাই মই ঠাকুৰক দি দিছোঁ আৰু তাতেহে ভাবিছোঁ বাকী আৰু ক'তো নাপাওঁ আৰু বাকী চব আপোনাৰ প্ৰভুৰ বাক্যতহে চলি আছোঁ মই ন প্ৰভু যিখিনি মোক পাৱাৰ দিছে সেইখিনি মই চব খাটব লাগিব আপোনালোকৰ লগত আপোনালোকৰ প্ৰব্লেম মই যিখিনি খাতে থাকিব লাগিব আপোনালোকৰ বাক্যৰ দ্বাৰাই মই চলি আছোঁ প্ৰভু
গতিকে আপোনালোকে মদ থৈ দি গেলিহে পাব প্ৰভু। আপোনালোকে এতিয়া ভাববা পাৰে বহুতে আমাৰ ভকত আছে এনেকুৱা আছে, মই নকওঁ, বহুতে ভাবিও থাকে, কিন্তু ভাবি লাভ নহ'ব, অপৰাধে হ'ব। আপোনালোকক ক'লো মই প্ৰত্যেককে অপৰাধে হ'ব ভাবিলি, কাৰণ প্ৰভু ঈশ্বৰে পুৰা সম্পূৰ্ণ দায়িত্ব দি থৈ গৈছে, একোৱে তাক নাৰাখিলে প্ৰভু ঈশ্বৰে। আপোনালোক কৈছোঁ মই প্ৰত্যেকজন ভকতক কৈছোঁ, আমাৰ যিসকল আইসকল আছে, প্ৰভুসকল আছে, চবৰে কৈছোঁ গুৰুক ভক্তি কৰি গুৰু ধৰ্ম প্ৰচাৰ কৰক। আৰু আমি সকলোৱে লাগিব লাগে, শাস্ত্ৰ পাতি পঢ়িব চবে, আৰু প্ৰভুৰ শাস্ত্ৰখিনি গোটেই পঢ়িব লাগে। মই এখন কিতাপ লিখিছোঁ, আপোনালোকৰ আজি আহিব পাব, গদ্যত লিখিছোঁ, নাম দিছোঁ গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু ঈশ্বৰৰ কথামৃত। নাম দিয়া গৈছে গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ কথামৃত, কিতাপখনৰ নাম দিয়া গৈছে। আজি আহি আছে কিতাপখন, তাতে বহুত ভাল ভাল কথা আছে, ভৱিষ্যতৰ কথাও তাতে আছে, আপোনালোকে পঢ়িব ভালকৈ। আজি আহি আছে, কেলেণ্ডাৰ আহিব, কিতাপ পঢ়িব। এখন গোটেই লিখিছোঁ মই, যিমান লিখিব আৰু লিখি আছোঁ কিতাপ, আৰু এখন কিতাপ অহা বছৰ আকৌ বেলেগ এখন কিতাপ মই হাতত লৈছোঁ। অহা বছৰৰ কাৰণে মই এখন ৰামায়ণ লিখিছিল নহয়, ৰামায়ণখন কোনে লিখিছিল? বাল্মীকি কিহত লিখিছিল? সংস্কৃতত লিখিছিল নে লেখা নাই? তাৰ পৰা কোনে অনুবাদ কৰিলে অসমীয়াত? মাধৱ কন্দলী অনুবাদ কৰিছিল। সেইখন মই এই পালনামৰ পিছতে আৰম্ভ কৰিম, গদ্যত চব ভকতক দি দিম, গদ্যত মই আৰম্ভ কৰিম, চব ভকতক দি দিম বিলাক। জানবা লাগে চব, ৰামায়ণ মহাভাৰত চব জানবা লাগে, যিমান আছে শাস্ত্ৰ আমাৰ, গীতা ভাগৱতলৈকে আদি কৰি চব জানবা লাগে। শৰণটো ক'ৰ পৰা আহিছে, ভজনটো ক'ৰ পৰা আহিছে, আমি চব জানবা লাগে। শৰণটো ক'ৰ পৰা আহিছে, শৰণটো ক'ৰ পৰা আহিছে, গীতাৰ পৰা আহিছে নে নাই? ভজনটো ভাগৱতৰ পৰা, এইবাৰ জানব লাগে আপোনালোকে। গীতা শাস্ত্ৰখন বহুত জানব লগা থাকে, গীতা শাস্ত্ৰ। মই আপোনালোকে কৈছোঁ, আমাৰ প্ৰভুৱে যেতিয়া গীতা পঢ়ে, প্ৰথম এতিয়া নহয়, তেতিয়া মানে সৰু আছিল, প্ৰভু কওঁ কথাহে কৈছোঁ মই আপোনালোকে। প্ৰভুৱে এনেকৈ গীতা পঢ়ি আছিল, প্ৰভুৰ আছিল জ্যেষ্ঠা কোনোবা এজন আছিল, কৈছে গীতা পঢ়ি প্ৰভুক মানে কৈছে, গীতা পঢ়ি এই গীতা পঢ়ি তই কি গীতা পঢ়ি খাবি নেকি? প্ৰভুক কৈছিল তো, গীতা পঢ়ি খাবি নেকি তই? তোৰ একো কাম বন নাই, এনেকৈ থাকা, গীতাখন পঢ়ি থাকা। এই সিদিনাই প্ৰভুৱে মানে কৈছে, ভৱিষ্যত মানে কৈছে যে মই মোৰ নিজৰ ভৰিত থিয় দি খাম, প্ৰভুৱে কৈছে, আৰু মোৰ চাবি এদিন লোকাৰণ্য ভকত হ'ব। প্ৰভুৰ বাক্য তেতিয়াই, প্ৰভু গীতা পঢ়াৰ কাৰণে প্ৰভুক কৈছিল। প্ৰভুৰ আছিল জ্যেষ্ঠাৰ নাই কিবা এজন আছিল প্ৰভু গীতা পঢ়াৰ কাৰণে, আৰু সিদিনাই প্ৰভুৱে কৈছে যে মই মোৰ নিজৰ ভৰিত থিয় দি খাম, আকৌ মোৰ চাবি পিছত শিষ্য কিমান হয়। প্ৰভুৰ বাক্য এইবিলাক চব। গতিকে সেইজন গুৰুৰে আপোনালোকে শিষ্য, গতিকে শিষ্য কেনে হ'ব লাগিব? গুৰু যেন যেন শিষ্য তেন তেন, হয় নে নহয়? গতিকে তাৰ ওপৰত যাব লাগিব। ভাগৱত, শ্ৰীমদ ভাগৱতৰ অৰ্থ আপোনালোকে ব্যাখ্যা কৰি দিব লাগিব চবতে। শ্ৰীমদ ভাগৱতৰ অৰ্থ কি? শ্ৰীমদ ভাগৱত কেনেকৈ হ'ল? এই শ্ৰীমদ ভাগৱতৰ অৰ্থখিনি প্ৰত্যেকজন ভাগৱতী প্ৰভু আইসকল চবেই জনা দৰকাৰ, আৰু আমাক সুধিব পাৰে, হয় নে নহয়? সুধিব পাৰে নে নৰে? শ্ৰীমদ ভাগৱত কি আছে? তালিব্য হতে শৰীৰ বা দেহ ৰতে মদিনা নতে মতে দতে। ভাগৱত মানে আত্মা, মতে কি ক'লে? বায়ু, দতে উৎপত্তি, আৰু ভাগৱত মানে হ'ল আত্মা, শ্ৰীমদ ভাগৱত। বুজিছি না? হয় না নহয়? শ্ৰীমদ ভাগৱতৰ কথা ক'লে নহয়, জানিব লাগিব। এই শ্ৰীমদ ভাগৱত খেল কাক দিছে নাৰায়ণে? প্ৰথমতে 4 শ্লোকৰ ভাগৱত, এখন 4 শ্লোকৰ ভাগৱত। এই 4 শ্লোকৰ ভাগৱতখন কাক দিলে? নাৰায়ণে প্ৰথম জীৱ
ব্ৰহ্মাক দিলে, ব্ৰহ্মাক দিলে নে? আমাৰ ভাগৱতীসকলো ব্যাখ্যা কৰাতে সাৱধান, যিবিলাক ব্যাখ্যা কৰা যায়, হয় না নহয়? খুব সাৱধান। সিদিনা কোনোবা এজনে সুধিছে যে আমাৰ ইয়াতে আহে মানে চিৰা লৈ গৈছিল কোনে? চিৰা লৈ কোনে গৈছিল কৃষ্ণৰ কাষত? হা, চিৰা লৈ কোনে গৈছিল? আচ্ছা, দামোদৰদেৱে কৃষ্ণদেৱে চিৰা নাতে, এমুঠি চিৰা দিয়াৰ পিছত দ্বিতীয় চিৰামুঠি দিবা কিয় হাত দিলে? এমুঠি চিৰা দিলাক নহয়, দুই মুঠিটো দিয়াৰ পিছত কিয় হাত দিলে লক্ষী? যে বাপে দুই মুঠি এই মুঠি নিদিবা, কিয় হাত দিলে? এই মুঠিটোৰ সদায় চৰাচৰ জগত তোমাৰে হৈ গেল, তুমি চৰাচৰ জগতৰ অধীন হৈ গেলা, কিন্তু এই মুঠি তুমি নিদিবা। এই মুঠি দিয়াৰ লগে লগে কি কৈছে লক্ষী যে ময়ো অধীন হৈ যাম। হা, তুমিতো হলাই ময়ো এতিয়া হ'ব লাগিব। পঢ়িছনে পঢ়া নাই ভাগৱত? হা, ভাগৱত পঢ়িছনে পঢ়া নাই? হা, আছে নে নাই? কোন অধ্যায়? ভাগৱতৰ ভাগৱতীসকলে উঠছো, চবেতো পঢ়ে, কিন্তু আমাৰ ভাগৱতী জানে, আমাৰ ভাগৱতী নামাতো মই, আমাৰ ভাগৱতী চবখিনি জানে। কোন অধ্যায় ক'ত আছে এতিয়া লগলে ওলাই দিব। বাকীখিনি ভাগৱতীকে উঠছো, এনাই ভাগৱতী হ'লে নহ'ব, হয় না নহয়? হা, ইয়াতে দিছি এই বুলি মহাহৰি একমুঠি, হা, একমুঠি চিৰা ধৰি পৰম আনন্দে ভঞ্জিলন্ত, আউৰ মুঠি ভঞ্জিবাক সজন্তে হাতত ধৰি লক্ষী মাৱে বাধা দিলন্ত। কোন অধ্যায় আছে চাব ভাগৱত। ভাগৱতখন জানবালে গোটেই জানবালে অধ্যায়, প্ৰতিটো অধ্যায় ব্যাখ্যা কৰিব পাৰিব লাগে। আৰু ভৱিষ্যতে গদ্যানুবাদো কৰি দিছে, গোটেইখিনি জানব লাগে ভাগৱত। বুজিছে না? শ্ৰীমদ ভাগৱতখন জানব লাগে কাক দিছিল, কাক আনিছিলে। এতিয়া আমিতো 4 বেদটো আমি হেৰি বিয়াকে আনা বুলি কৈছোঁ, হয় না? 4 বেদ কি? আচ্ছা, বেদ 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 কি? নাৰায়ণৰ মুখৰ বাণী হয় নে নহয়? এইটো বিয়াহে কেনেকৈ আনিব? 4 বেদ হয় নে নহয়? মুখৰ বাণী হয় নে নাৰায়ণৰ? বেদখন বেদ মুখৰ বাণী বুলি কৈছেনে? হা, ঈশ্বৰৰ বাক্য বেদ বুলি কৈছে নে নাই? নাৰায়ণে প্ৰথমতে কৈছে নে নাই বেদৰ কথা? 4খন বেদ কি? ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ব বেদ, হয় নে নহয়? এই 4খন বেদ, এই 4খন বেদ নাৰায়ণৰ মুখৰ বাণী, শ্ৰীমুখৰ বাণী। আৰু নাৰায়ণে ব্ৰহ্মাক কৈছিল, প্ৰথম জীৱ ব্ৰহ্মা। ব্যাসে পাছত লেখি কৈছিল, আৰু ব্যাসে গোটেই ভাগৱতখন লেখিছিল ব্যাসে। আপোনালোকে চবেই জানে ভাগৱতৰ কথা, জানেনে? এই ভাগৱতখন ব্যাসে লেখিছিল, বাকী বেলেগে লেখা নাই। আপোনালোকে প্ৰত্যেককে বুজাব পাৰিব। তেওঁ গোটেই ভাৰতবৰ্ষৰ ঋষিমুনিৰ দেশ আছিল নে নাই? ভাৰতবৰ্ষখন একচুৱেলি ব্যাসে নষ্ট কৰি দিছিল, কৰিছিল যে জাতিভেদ কৰি পূজা পাতাল, যাগ যজ্ঞ, বলি বিধান এইবিলাক কোনে দিছিল? ব্যাসে দিছিল, হয়নে নহয়? আৰু সেইমতে আজিও চলি আছে, আছেনে? আমাৰ অসমীয়া মানে 12টা মাহত 13টা পূজা কৰা হৈছে, কৰে নে নকৰে? কি লাভ হ'ব? এটা মূৰ্তিক পূজা কৰিলে মূৰ্তি বাৰু কি দিয়ে? হা, আমাৰ কৃষ্ণগুৰু ঈশ্বৰে কি লিখিছে? যে মানুহ মূৰ্তিৰ পৰা জন্ম নহয়, তাৰপিছত হোম কৰিও জন্ম লাভ কৰিব নোৱাৰি। এইটো কাল্পনিক দৃষ্টিহে। সঁচাকৈ তুমি স্বধৰ্ম বুজি পোৱা নাই। মই স্বধৰ্মৰ কথা কৈছোঁ শুনা। তোমালোকৰ স্বধৰ্ম হ'ল জন্মদাতা পিতৃ মাতৃক সেৱা কৰা, পালন পোষণ কৰা, হয় নে নহয়? শিক্ষাগুৰুক সেৱা কৰা আৰু গুৰুৰো গুৰু মুক্তি এটা শৰণদাতা গুৰু আশ্ৰয় লৈ কৃষ্ণগুৰুৰ নাম লোৱা, সেয়াই স্বধৰ্ম, হয় নে নহয়? মূৰ্তি পূজাটো নিজে স্বধৰ্ম কৰি দিছিল নে নাই? আজিকালি সেইটোৱে কৰি দিছিল। এটা মূৰ্তি আৰু কি জড় বস্তু এটা চিন্তা কৰাতে মানুহ কি জড়বাদী হৈ যায়। ৰাগ খং বেছি আহে না নাই? যেতিয়া এটা মানে শক্তি পূজা খুব কৰিব, হা,
শক্তি পূজা কৰাতে কৰাতে তাৰ কি খংটো বেছি হয় না নহয়? হা, য'ত চৈতন্য শক্তি নাই সেইজনক যদি পূজা পাতাল কৰি থাকে তাৰ খং ৰাগটো বেছি হয় না নহয়? খং ৰাগটো বেছি হ'বই। নাইয়ে ভাল পথ দিয়া মানুহ নাইয়ে নহয়, এজন গুৰু লাগব না নালাগে? কাই সৎগুৰু লাগব না নালাগে? হা, কাই সৎগুৰু অভিনয় সাধনা ভ্ৰষ্ট হয় বুলি কৈছে নে নহয়? সেইকাৰণে কৈছে গুৰু এক মহাতত্ত্বহে, এজন ব্যক্তি নহয়। গুৰু মহাতত্ত্ব, সেইকাৰণে এই মহাতত্ত্ব ব্যাখ্যা কৰাটো বৰ টান, হয়নে নহয়? এতিয়া আমাৰ বহুতে প্ৰভুৰো হেৰিবিলাক বাণীবিলাকো ব্যাখ্যা কৰা হৈছে বহুতে, খেতি নহয় না। প্ৰভুৰ বাণী ব্যাখ্যা কৰিব নালাগে, প্ৰভুৰ যিকোনো বস্তু। এতিয়া প্ৰভুৱে লিখছি যে মই নিৰাকাৰ ব্ৰহ্ম জগতৰ হৰি, গুৰু হুয়া সাকাৰ ৰূপে থাক যত্ন কৰি, গুৰু ৰূপ ধৰি মই শিষ্যক উদ্ধাৰ, শিষ্য ৰূপ হুয়া মই গুৰু সেৱা কৰোঁ। এইবিলাক ভকতে ব্যাখ্যা কৰিব নালাগে, কাৰণ গোটেইকেইটা তেওঁ হয় না নহয়? সাকাৰো তেওঁ, নিৰাকাৰো তেওঁ, ভকতো তেওঁৱেই, হয় না নহয়? গোটেইকেইটা। গতিকে চব আপোনালোকক কৈছোঁ, প্ৰভুৱে চব ৰূপ ধৰিব পাৰে না নৰে? ভকতো ৰূপ ল'ব, চব লৈ। আপোনাক মই এটাই কথা কৈছোঁ বাৰে বাৰে, প্ৰত্যেকজন ভকতক কৈছোঁ, যিমান ভাগৱতী আছে আমাৰ, যিমান হেৰি আছে, যাতে কোনোদিনে যাতে 10জন মানুহ বহি যাতে বেয়া কথা নকয়, তাত যাতে অকল ঈশ্বৰৰ গুণানুকীৰ্তনহে কৰে। সাধু সংগ কিয় থাকে মানুহ? সাধু সংগত কৃষ্ণগুৰু ঈশ্বৰৰ কথা ক'লে আনন্দ লাগে না বেলেগ কথা কৈ আনন্দ লাগে? হা, কৃষ্ণগুৰু ঈশ্বৰৰ কথা কৈ আনন্দ লাগে না বেলেগ কথা কৈ আনন্দ লাগে? এতিয়া আপোনালোকে প্ৰভুৰ কথা কোৱাৰ পিছত মোৰ কথাই ক'ব লাগিব, নক'লে আপোনালোকৰ প্ৰব্লেম হৈ যাব। আজিকালি নকয় নহয়, কয় না ভাগৱত খান পঢ়িলে ভাগৱত কৰি কৈ থৈ গুচি গ'ল, ক'বই লাগিব। তেতিয়াহে আপোনালোকৰ যিখিনি ভকত আছে সেইখিনি তেহে ঈশ্বৰে কৃপা কৰিব, নহ'লে ঈশ্বৰৰ কৃপাৰ পৰাও বঞ্চিত হ'ব লাগিব। যিকোনো কিতাপ এখন পঢ়িলে, ভাগৱত পঢ়িলে, আমাৰ ভাগৱতৰ অধ্যায় আমাৰ এতিয়া এই মই সেইদিনা তাকে কৈছোঁ, আমাৰ কি বৰ ভাল ভাগৱতী নহয়, সোণাপুৰৰ বৰা প্ৰভু কি বড়ো প্ৰভু নাকি, হে খগেন বড়ো প্ৰভু। মই সেইদিনা ক'লোঁ তেখেতৰ ভাগৱত আপুনি এনেকৈ পঢ়িলে নহ'ব, পুৰা প্ৰভুৰ কথা ক'ব লাগিব। হওঁতে মই ভাগৱত নপঢ়োঁ, বোলো কিনো কয়হে, ভাগৱত নপঢ়োঁ বুলি ক'লা, প্ৰভুৰ কথা ক'ব লগাৰ কাৰণে? হে, প্ৰভুৰ কথা তেওঁৰ গুৰু কোন, হয় না নহয়? গতিকে কৃষ্ণগুৰু আমাৰ আলোচনা কৰিবই লাগিব, তেওঁ ক'বই লাগিব। ভাগৱততো ভাল ভাগৱত পঢ়িলে নহ'ব নহয়, হয় না নহয়? এতিয়া প্ৰভুত যদি কথাই নকওঁ আমি, নতুন মানুহে কি বুজি পাব? ভকতৰ মাজত বেলেগ কথা, হয় না? মানুহ এটা কি বুজি পাব? কৃষ্ণগুৰুৰ কথাই নকৰিলোহে, ভাগৱতৰ কথাই কৈ আছে। প্ৰভুৰ কথা টানি নিব পাৰিব লাগিব, সেইজনে ভকত ভাগৱতী, ভাল ভাগৱতী বুলি ক'ব। প্ৰভু টানি লৈ যাব লাগিব, প্ৰভুৰ কথা তাৰে মাজতে টানি নিব লাগিব। আমাৰ বহুতে ভাগৱত পঢ়ে, কপিল দেৱৰ সংবাদ পঢ়িলা, ধ্ৰুৱৰ একখান পঢ়িলা, তাতে সমাপ্ত কৰি দিয়ে, হয়নে? কপিলৰ ধ্ৰুৱৰ কথা কৈ প্ৰভুৰ কথা নাহিলে কিয় ভকতে ভাল পাব? ভকতে আহি কয় প্ৰভু প্ৰভুৰ কথা নাহিলে, তাতে টানি নিব লাগিব নালাগে? হে, হয় না নহয়? গুৰু বন্দনা পঢ়াতে, গুৰু বন্দনা, ভকত বন্দনা, ভাগৱত নাপঢ়ে তাতে 3 ঘণ্টা পঠাই দিলে ক'ত হ'ব? আছেনে এনেকুৱা ভকত? গুৰু বন্দনাতে থাকেনে? আৰু গুৰুৰ কথা কওঁ, গুৰু বন্দনা, গুৰুৰ ভালকৈ কোৱা, ভকতৰ কথা ভকত ক'ব লাগিব, ভকতৰ কথা ক'ব লাগিব। ভকত বন্দনা প্ৰভুই পৰিপৰীয়া কৰিছিলা নাই? হা, কৰিছিলা নাই? প্ৰভুই ভকতে গুৰু মোৰ ভকতে জীৱন কৈছিল না নাই? ভক্তৰ চৰণে সদায় নিমজক মন, প্ৰভুৱে এনেকৈ দিছিল নে নাই? হা, তেনেহ'লে তো কিমান ডাঙৰ কথা, প্ৰভুৱে আপোনালোকে সেৱা কৰি দিছে। হা, ভক্তৰ চৰণে সদায় নিমজক মন, তেনেহ'লে কিমান ডাঙৰ ভকত। গতিকে আমাৰ ভকতে, প্ৰত্যেকজন ভকতক কৈছোঁ, আমাৰ ভাগৱতী আইসকলক কৈছোঁ, মুখেদি কথা কওঁতে সাৱধান, কাৰণ ক্ষতি হ'ব পাৰে। এটা কথা ক'লে বোলে ক্ষতি হ'ব। জগত পবিত্ৰ হয়, জগত কি হয়? ধ্বংস হয়। বায়ুমণ্ডলৰ লগত সি মিলি যায় না নাযায়? এটা কথা ক'লে বোলে বায়ুমণ্ডলত মিলি যায় না নাযায়? যাই সি কি হয়? তাৰ বিস্মৰণ হৈ উঠিব, হয় না নহয়? গতিকে ভাল কথা ক'লে বায়ুমণ্ডল ধুনীয়াকৈ লৈ যাব বায়ুমণ্ডলে, ভাল বেয়া। গতিকে ভালটো সদায় ক'ব লাগে, আৰু প্ৰত্যেকক ভাল উপদেশ দিব লাগে। যিমান আছে ভকত আছে আমাৰ, ভাগৱতৰ কথা কওঁ, প্ৰভুৰ কথা কওঁ,
গীতাটো প্ৰভুতো গীতা মন্থনে কৰি দিছে, গীতা ভাগৱত হয় না নহয়, প্ৰভুতো লিখি দিছে। প্ৰভুৰ কথাবিলাক প্ৰত্যেকটা কথা পঢ়িব লাগে। প্ৰভুৱে এটা নীতি নিৰ্দেশনা দিছে, সেইখিনি পঢ়িব লাগে। আমাৰ ভকতে 4জন ভকত অহৰণীয়া 4জন ধৰাছোঁ ভকত, তাহাৰ মাক দেউতাক মই কি অনুষ্ঠান কৰোঁ সেইখিনিও বুজাই দিবা নহয়। এইখিনিতো বুজাই দিব লাগিব না, লাগিবনে নালাগে? ইমান ধুনীয়াকৈ লিখি থৈ গৈছে প্ৰভু। আমাৰ ভকতে প্ৰত্যেক প্ৰভুৰ যিখিনি কিতাপ আছে সেই কিতাপখিনি অধ্যয়ন কৰক, সকলো ভকতে কৰক, আৰু তেতিয়াহে জানিব। আমি নামটো লৈছোঁ হয় না নহয়, নাম লৈ থাকোঁ, আপোনাৰ নামত ঠিকে আছে, নামে কাম দিবই হয় না নহয়। কিন্তু আপোনালোকে এই বুজাব লাগিলে এক্সট্ৰাকৈ পঢ়িব লাগিব, পঢ়িব লাগিব নালাগিব, পঢ়িব লাগিব সদায়। ভাগৱত অধ্যায় পঢ়াতে সেই অধ্যায়টো চাই যাব লাগিব। আমাৰ ভকতে যায়ে পঢ়ি দিয়ে, আছেনে নাই? এটা ভাগৱতীক যদি এটা চক্ৰই মাতে, সেই ভাগৱত সি পঢ়ি যাব লাগে, চাই যাব লাগে, কি ক'ব প্ৰভুৰ কথা আগতে চাব লাগে, আগতে অধ্যয়ন কৰি যাব লাগে। তেতিয়াহে সেই কথাখিনি তাত ভালদৰে ব্যাখ্যা কৰিব পাৰিব। ধ্ৰুৱৰে কথা কৈ আছে, ধ্ৰুৱৰ কথা কৈ আছে, প্ৰহ্লাদৰ কথা কৈ আছে, কিন্তু প্ৰভুৰ কথা মৰি গ'লেও নকয়। সেনেকুৱা আছে ভকত, আছেনে নাই কওকচোন? হা, প্ৰভুৱে সকলে জানে আছেনে নাই? প্ৰভুৰ কথা কোৱা আছেনে নাইয়ে? হা, 4টা শ্লোক মাত্ৰ নামঘোষাৰ ডাঙৰ কথা নহয়, আমিও পাৰোঁ। 5টা শ্লোক মাৰোঁ, আমিও পাৰোঁ। পঢ়িলে নহ'ব নহয়, এই শ্লোকৰ লগত বহুত মিল আছে হয়নে নহয়? হা, আছেনে নাই সেইহে কথা। আৰু সেই বস্তুখিনি প্ৰভু যেতিয়া ব্যাখ্যা দিয়ে, বেলেগ মানুহে ক'ব বঢ়িয়া, ধৰ্মটো ভাল লাগে দেই কৃষ্ণগুৰু। বহুত মানুহ আহিছিলে নে সেনেকৈ? এতিয়াতো আমাৰতো শৰণ লৈয়ে আছে, শৰণ ল'ব কমবা লাগছিল, মানুহ কমবা লাগছিলে নালাগিছিল। কেনেকৈ ক'ব সত্য শুদ্ধ ধৰ্ম কোনো ৰাখবা নোৱাৰি, আহিবই মানুহ যেনেকৈ নহওক, সেই আহি ইয়াতে চৰণ ধুৱাব লাগিব, শৰণ ল'ব লাগিব। প্ৰভুৰ বাক্য ক'ত যাব? গতিকে আপোনালোক ভকতক কৈছোঁ মই, খুব সাৱধান। এতিয়া আমাৰ প্ৰত্যেকজন ভকতে, যিমান ভকত আছে আমাৰ বাইসকল আছে, এইবাৰ ময়ে দেখছোঁ, ময়ে এটা কথা মোক এইবাৰ মই এটা সভাপতি এটা বদলি দিলোঁ গুৱাহাটীৰ। যিমতৰ মোক পইচা দিলে, অলপ পইচাই উঠা নাই এই চক্ৰটো, সভাপতিও বদলি দিলোঁ মই। আমাক মই সভাপতিটো আমি পইচা তুলি দিম, মই নামটো কোৱাই বাৰু, আমাৰ গুৱাহাটীৰে আছে হয় ন, পইচা অহাই নাই পালনামত। কিন্তু ইয়াতে মোক কৈ গৈছে বহু সভাপতিটো বদলাই দিয়ক, মই সভাপতি বদলাই দিলোঁ, কিন্তু পইচা অহা কি হ'ল? এই চক্ৰ পইচা আহে আপুনি কিমান 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 দিছিবা? সেই আমাৰ এটা চক্ৰ গুৱাহাটীত দিয়াই নাই। তাহাঁতক কৈ গৈছে গুৰু বাক্যটো ক'ত হ'ব এতিয়া? এই গুৰু বাক্য মিছ কৰিলে সিহঁত তেখেত আৰু প্ৰব্লেম আছে, সমস্যা আছে। গুৰু ইমান লাইটলি সৰুভাৱে ল'ব নালাগে। গুৰুৱে প্ৰভু ঈশ্বৰে মোক কৈছিল, মই এনেকৈ ভাগৱত পঢ়োঁ, প্ৰভুৱে ভাগৱত পঢ়ি মানে প্ৰভু ব্যাখ্যা কৰে। শৌনক এৰা গুৰুৰ কথা কৈ আছিল মোক, যে এইজন গুৰুৱে মনত ৰাখি মোক কৈ আছে, গুৰু সৰু ডাঙৰৰ কথা নাই, পাৱাৰ থাকে। বাপে বাৰ সাধনাত বলা বুলি পুতেকৰ কি পাৱাৰ নাথাকিব নেকি? হা, নাথাকিব। অমিত ঋষিৰ পুতাক কোনে আছিল? হা, কোনে আছিল? চিংকি কিয়তে অভিয়াপ লাগিল, লাগবা নাংগিছিল, বাপাকে কৈছিল, পুতেকো লাগবা নাংগিছিল। অমিত ঋষিৰ পুতেক চিংকি মুনি আছিল নে নাই? 7 দিনত কাক লক্ষ্যৰে ধ্বংস কৰিবলৈ অভিয়াপ দিছিল? পৰীক্ষিতক কোনে দিছিল অভিয়াপ? চিংকি মুনি দিছিল নে নাই? কিয় লাগিল? লাগবা নাংগিছিল। পুতেকতো সাধনাত বহা নাই। আমাৰ বহুতে ভাবে সাধনাৰ গুৰু নহয় প্ৰভু, সেনেকৈ কোৱা মানুহ আছে আমাৰ, আছে নে নাই? আৰে সাধনা কিয় লাগে? বাপেকৰ বস্তুখিনি পুতেকে পাবই, নাপাব? তাতে বাপাকে দান কৰি দিলে আৰু ভালকৈ পালা, এতিয়া আৰু কি হয় না নহয়? গতিকে সমীৰ ঋষিৰ পুতেক চিংকি বুলি পাব নালাগিছিল, ৰাখিছিল নেকি? হয় না নহয়? তেওঁতো অভিয়ান যাতে লাগিল যে 7 দিনতে মোৰ দেউতাক যদি মৰা গলত সাপ দিছে, সেইদৰে 7 দিনত লক্ষ্যকে দংশন কৰিব, কৰিব নালাগিছিল। হা, নাভাবিব আপোনালোকে, মই এটা কিবা ক'লে আপোনাৰ লাগিয়ে যাব, সেইকাৰণে কৈছোঁ সাৱধান। মইতো নকওঁৱে কৈছোঁ বয়াকে খেতি বেলেগ, বয়াকে কাকো নকওঁ, ইষ্টত থকা কৰি বহু থাকলি বয়াকে কাকো নহয়। কিন্তু কথা হ'ল কি, গুৰুক কথা কওঁতে সাৱধান। আৰু সেই কথাটোৰ দ্বাৰাই এটা অপৰাধী নিজে হ'ব নহয় পিছত।
মোক কৈ গ'ল কৈ যে এটি নহ'ল কাৰণে সেতি নহ'লে এটি নিজে হয়তো ঘৰতে অশান্তি হ'ব, হয়তো ল'ৰা ছোৱালীৰ মাজতে অশান্তি কৰি দিব ঈশ্বৰে, এইটো অশান্তি কৰি দিলে। পিছত আহি সেই গুৰু সুধিব লগা হে প্ৰভু কি হ'ল? বোলে এইটো তুমি মিছ কৰিলা নহয়, এইটো মই বাক্য কৈছিলোঁ, এই বাক্যটো তুমি পালন নকৰিলা। বাক্য বহুত ডাঙৰ বস্তু ন, বাক্যই কি হা? বাক্য যদি পালন নকৰে গুৰুৰ, সেইজন শিষ্যৰ একদম সমস্যা আহি যায়, বহুত সমস্যা আহে। কহয়ো একো ছাকচেছফুল হ'ব নোৱাৰে, কিবা এটা কাম কৰিলেও নোৱাৰে, কিবা এটা ক'ৰবাত গেলেও নোৱাৰে। এই নৰাৰ কাৰণটো হ'ল গুৰুক ক'লাক না মিছা কথা, সেইকাৰণে গুৰুক মিছা কথা, গুৰুক সদায় সঁচা কথা ক'ব লাগে। আৰু গুৰুৱে তাৰ মাৰণতা তাৰণতা চব প্ৰভুই লেখছি নহয়, মৰণতা মাৰণতা মইয়ে, ইয়াতে বেলেগ নহয়। কালৰূপ ধৰি ঈশ্বৰে মাৰে, হয় না নহয়? গতিকে সাৱধান। আমাৰ ভকতেও কৈছোঁ, আমাৰ ভকতে নাম ল'লে দিয়ে হওঁতে যে নাম ল'লে দিয়ে অমুক নহয়, নাম ল'লেতো চব হ'ব লাগিছিল। তোমাৰ কৰ্মফল ক'ত যাব? কৰ্মফলবিলাক থাকে ন ভকতৰো, থাকে না নাথাকে? কাৰোবাক বেয়াকৈ কৈ দিয়াতে সি এটা লাগিল না। গতিকে এনেকুৱা শাক্তি হ'বলৈ ভকত কোন ভকতৰ নালাগে, একো নহয়। যি শাক্তিক একেবাৰে শাক্তিক, ৰাজসিক গুণ নাই, তামসিক গুণ নাই, অকল শাক্তিকৰ আছে। শাক্তিকৰে চিন্তা কৰে, ভকতৰো চিন্তা কৰে। কাৰোবাই মাৰিলে এখন গালো পাতি দিয়ে, এখন গালো পাতি দিয়ে। সেইজনে আমাৰ অসমতে অলপতে খং উঠে নাই কিবা এটা ক'লি, কিয় ক'ব ইয়াক মাতি আনে নে নহয়? এইটো নহয়। আৰু পৃথিৱীত এনেকৈ চলি থাকোঁ, কাৰোবাই বেয়াকৈ ক'ব, গুৰুত্ব বেছি দিব নালাগে। কিন্তু মই ভকতৰ মাজৰ কথাই কৈছোঁ, অন্য কথা কোৱা নাই। আমাৰ ভকতে মিলা প্ৰীতিটো খুব দৰকাৰ। নহ'লে এই বস্তুটো অহনে চাই থাকে নহয়, এতিয়া কৃষ্ণগুৰু ভকতৰ কেনেকুৱা চাইলোঁ। এতিয়া কাষতেতো অহনে মানুহ বহুত আছে, দুইগিৰি ভকতৰ কাইদা লাগিলে অহনে কি ক'ব কচোন? আৰু ভকতৰ মাজতে মিল নাই। গতিকে আমাৰ প্ৰত্যেকজন ভকতক কৈছোঁ, খুব সাৱধান আৰু মিলা প্ৰীতিৰে থাকক চবেই। কাষৰ গিৰিলেও কাষৰ গিৰি মিলা প্ৰীতিৰে থাকক। কিছুমানতো ভকতে গিৰি আছে কোনোবা এখন গাঁৱৰ মাজত, তাক আলাপ পালি আলাপ কৰি থৈছে কৃষ্ণগুৰু হোৱাৰ কাৰণে, তথাপিতো সি নাম ধৰ্ম এৰি দিয়া নাই। লাষ্টত কি হ'ল? ছাকচেছফুল হ'ল। ময়ে কম গৈছে এটা উদাহৰণ। মই এই এনেকৈ আমাৰ খাৰতা হৈ বৰবিৰা হৈ মই খোজকাঢ়ি গ'লোঁ। মই সদায় আবেলি খোজকাঢ়োঁ। এই বৰবিৰা এজন ভকত আছে আমাৰ বৰবিলাত, আছে ন এজন ভকত। গোটেই গাঁৱৰ মানুহে বেয়া পায় বৰবিলাক, গোটেই গাঁৱৰ মানুহে আলাপ কৰি থৈ দিছে ইয়াক। মই ইয়াৰ গাঁৱৰ মাজেদি খোজকাঢ়ি গ'লোঁ নহয় সেইদিনা, এতিয়া ইয়াক ভাল পোৱা হ'ল চব মানে ৰিচেণ্ট কেইদিনমান আগত মই খোজকাঢ়ি পাইছোঁ পালনাম নাহাতে। আগত মই এনেকৈ খাৰঠা হৈ টিহু পাইছোঁ যাই, মই খোজকাঢ়ি কেতিয়াবা টিহুক লৈয়ে যাওঁ ইয়াৰ পৰা। মানে চাইকেল মাৰে, গাড়ীত যায়, মই খোজকাঢ়ি যাওঁ। এনেকৈ মই এই খাৰঠাৰ মাজেদি হেলচাৰ মাজেদি এনে বৰবিলা হৈ আহিছোঁ। মই আহি তাতে গাঁওখনত গোটেই মানুহ দৌৰি আহিছে চাবৰ কাৰণে। এতিয়া সেয়া আকৌ ভকতজনক এতিয়া সেৱা চেৱা কৰি একেবাৰে বেলেগ আৰু বিৰাট ভাল পোৱা হ'ল। মই সেনেকুৱা কৰিছোঁ, কিছুমান গাঁৱত মানুহ ধৰা একগিৰি ভকত আছে, মই সেই ভকতকেইটা নিজে যাম বুলি মই যাই আছোঁ তোমাৰ তাতে। সেই ভকতকেইটাই মই যাওঁ, তাৰপিছত আৰু গাঁওখনেও বেলেগ হয়। হা বুজি নাপায় কিছুমানে, ক'ব কৃষ্ণগুৰু কি বস্তু। আমাৰ ভকত কিছুমানে বুজাবও নাজানে, চবৰে এটা হেৰি থাকে ধৰ্ম। কিছুমানে কয় অমুক, হয় না নহয়? আমি বুজাব পাৰিব লাগে অলপ ধৰ্মৰ কথা। প্ৰত্যেকে সেই প্ৰভুৰ কিতাপখন চাওঁ, প্ৰভুৰ কিতাপখিনি চালে আপোনালোকৰ কথাই নাই। আৰু চব ভিডিঅ'ত থাকি যাব। ইয়াতে এবাৰ কৃষ্ণগুৰু পঢ়িব, কৃষ্ণগুৰুলৈহে পঢ়িব, পঢ়ি উঠি কৃষ্ণগুৰু নক'ব। আগতে নাম ল'ব, নাম লৈহে পঢ়িব, তেতিয়া চব মনত থাকে। আপুনি যদি নাম লৈ 5 মিনিট নাম লৈ যদি কিতাপবিলাক পঢ়ে প্ৰভুৰ, চব কিতাপৰ যিমান আছে চব মনত থাকব, তোমাৰ পাতে পাতে মনত থাকব। আৰু যদি ভাবে যে নাই মই আগতে পঢ়িলোঁ তাৰপিছত নাম ল'ম, 0 পাব। মনত ৰাখিব লাগে সেনেকৈ। এতিয়া আমাৰ বাণীবিলাক 15টা বাণী 20টা বাণীতো কাৰো মুখস্থ নাই, আছে না? হে আছে না? কাৰোতো নাই। বাণী সুধিলে ক'ব পাৰিব লাগে প্ৰভুৰ বাণী, হয় না নহয়? প্ৰভুৰ বাণী কেইটাতো কাৰো মুখস্থ নাই, আছেনে? চব ভকতে মুখস্থ ৰাখিব লাগে। চব ভাগৱতী আছে কিছুমানৰ, নহওঁ বুলিও আমি ক'ব নোৱাৰোঁ। তথাপিতো প্ৰত্যেকটা বস্তু প্ৰভুৰ মুখস্থ লাগে বাণী। মাত্ৰ 20টা বাণী, হয় না নহয়? প্ৰভু 20টা না 19টা? 20টা বাণী, 20টা বাণী, হয় না নহয়? আমি আগতে মুখস্থ ক'লোঁ আ কা চে গ্ৰা ভ নি চা, এনেকৈ আমি মুখস্থ কৰিছিলোঁ। মানে আমি জাতি নহয় জ্ঞাতি নহয়। আ কা কাৰো পৰা বিনিময় নিবিচাৰিবা, আ কা চে সেৱা আৰু নিন্দাত কাণ নিদিবা,
আমি সেনেকে কৰিছিলোঁ আকাশে সেৱাৰ কান্দে দিবা গ্ৰাম্য কথাৰ কান্দিলে একাত্মে নাম জপ কৰিবা বিভক্ষজনক ঘৃণ্য কৰি খাবলৈ দিবা ভোগ দুখ কৰি লক্ষ্য উপনীত হোৱা আত্মাৱে জগতৰ শান্তিৰ মূল অন্নবাসে ঈশ্বৰপতিৰ পথ নহয় ভক্তি একমাত্ৰ পথ হয় জানো এইবিলাক আপোনালোক প্ৰত্যেকজন ভাগৱতী চবৰে মুখস্থ ক'লে বেলেগ এজনে কল ল'বলৈ পাৰিব লাগিব নালাগে হা কৃষ্ণগুৰু মানে কি কৃষ্ণগুৰু হা কৃষ্ণগুৰুটো জানিব লাগিব নে নালাগে কৃষ্ণ মানে কি আনন্দ হয় নে নহয় গু মানে অজ্ঞানন্দা ৰু মানে বৃত্তি বা পোহৰ হৃদয়ত ভক্তিৰ পনীৰ দ্বাৰাই যিয়ে জীৱ অজ্ঞান অন্ধকাৰ দূৰ কৰি সেইজনে হ'ল কৃষ্ণগুৰু হয় নে নহয় সাধাৰণ সৰু বস্তু এটা বুজাই দিব লাগে কিন্তু তাতে বুজাই দিব নোৱাৰে লৈ হাহাকাৰ হয় নে নহয় আছে নে নাই আমাৰ কিছুমানে ধৰ্মৰ কাৰণে বহুত বেয়াকৈ কৈ কিয় ক'ব অধিকাৰ কাৰণ নাই যায় কি ধৰ্ম নলওঁ সেইবুলি পূজা পাতলৰ ধৰ্ম কণাই নহয় এই ধৰ্মটো লোৱা তুমি এইটো মৌলিক অধিকাৰ চবৰে আছে সংবিধানত লেখাই আছে মৌলিক অধিকাৰ আছেনে নাই যায় যি ধৰ্ম লৈ আছেনে নাই অধিকাৰ গতিকে বেলেগে ক'বাই নোৱাৰে আমাৰ এই মোক ক'বাই নোৱাৰে নহয় বেলেগৰ আগত অহইনাৰ আগত ক'ব লাগিব যুক্তি তৰ্ক ক'লে যুক্তি তৰ্ক কৰিবই লাগিব আমাৰ এতিয়া কৃষ্ণগুৰু ভকত এতিয়া চবতে তাইও এতিয়া দিগদাৰ গম বুজি পোৱা হৈছে চবে বুজি পোৱা হৈছে মই বহুত গাঁৱত এনেকৈ গৈছোঁ একগিৰি ভকত পাওঁ সেই ভকততে যেতিয়া গৈছোঁ বাকী গাঁৱৰ মানুহ তাক ভাল পায় অট'মেটিক আহি যায় কিমান দিন বেয়া পাই থাকব কিমান দিন আলাপ কৰিব হা এটা তাৰমানে ঈশ্বৰে জানে জানে অসন্তুষ্ট হৈ ঈশ্বৰে এখন গাঁৱৰ মানুহ গোটেই আনি দিয়ে আপোনালোকে চব মই আমাৰ ইয়াতে এই বহুত পুৰণা কথা প্ৰভু আমাৰ চামতাৰ পৰা আহিছিল এটা সাপে কামৰাও এই ফেটি সাপে কামৰাইছিল অৱস্থা নাই আই এগৰাকীৰ ফেটি সাপে কামৰাই পূৰা বান্ধি আনিছিল আন্ধি মতে আমাৰ কৃষ্ণৰ হাপি এটি আছিল এটি নাছিল এটি পিছত বান্ধ গৈছে এটি আছিল তেতিয়া 11:30 বাজিছিল আনি ফেলে থৈছিল গাঁৱৰ গোটেই মানুহ আহিছিল আহি কি কৈছে কৃষ্ণগুৰুক চাম আজি ভাল কৰিব পাৰিলে চালে আজি আমি চবেই নাম কৃষ্ণগুৰুক চাম নহয় কিমান পাৱাৰ সেই সময়ত 11:30 বজাত প্ৰভু ঈশ্বৰে শুৱে না ভাত ভাত খাই শুৱে মাতিল আমাৰ অতি ভকত আৰু হেৰি আমাৰ যিকেইটা আছে আমাৰ সাধনা কায়ো একো কৰিব নলা তাৰ সাধনাৰ এনেকৈ কায়ো একো ক'ব পাৰ হাতৰে পৰা নাই একো চবে চাইছি একো কৰিব পৰা নাই মই আৰু যে পিতেক ক'লোঁ যে হেৰি তাৰ দিগদাৰ আছে আহাক চাব দিছা একো কৰিব পৰা নাই আহোঁ ৰতি ভকতকো চাব দিছি তোমাৰ তৰুণ দেৱ গোটেইকেইটা চাইছে কায়ো কাম একো কৰিব পৰা নাই তাত প্ৰভুক ক'লোঁ যাই যে এনেকুৱা এতিয়া তই নেগলি কিন্তু সৰ্বনাশ হ'ল মই ক'লোঁ আৰু তই যদি নাযাওঁ সৰ্বনাশ হ'ল এইটো পিতা পুত্ৰৰ কথা ন তই বুলি কওঁতো পিতেক আমি এয়া আপোনালোকে ভাবিব পাৰে তই বুলি আৰু কিয় ক'লা হয়নে নহয় পিতা পুতাকৰ কথা মই ক'লোঁ বোলে তই যাবলৈ কিন্তু সমস্যা হ'ল আকৌ পাবে কাৰণে ৰতি ভকতো একো কৰিব পৰা নাই তৰুণ দেউৰী একো কৰিব পৰা নাই আৰু এজন একোৱে কৰিব পৰা নাই হাহাকাৰ লাগি গৈছে তাহাৰ মাজত বহুত মানুহ আহিছে মই পিতেক কৈছোঁ যে বহুত মানুহ আহিছে তাহাৰ এতিয়া মই গ'লোঁ মাতি আনিলোঁ আনি মতত প্ৰভু তাকো সাধনাৰ ৰুমত দিছে তাইকো চনা চুটি পিন্ধি আহিল আকৌ 12টা বজাত প্ৰভুতে 1টা বজাতহে ওলায় উপায় নাই লৈ আহিলোঁ লৈ আহি মতত প্ৰভু সাধনাৰ ৰুমত সোমাইছে সাধনাৰ ৰুমত সোমোৱা 5 মিনিট নাজানো কি কৈছে প্ৰভু ঈশ্বৰে জানে আৰু আমিতো দেখাই নাই তাৰপিছত আহিছে আহি মতন কৈছে দে খুলি দিছি খুলি দিয়ে য'ত ভাল হৈ গ'ল খুলি দিছি মাত্ৰ খুলি দিওঁতে ভাল হৈছে খুলি দিয়ে আকৌ নাই তাৰপিছত কাৰোবাক চাব নিলা তৰুণ চাইছোঁ চাই দি বহুত তাতে আহি দিছোঁ যিমান আছে চব গুৰুই কিমান ল'ব পাৰে ঈশ্বৰ চবৰে চব হা গুৰুই চব লৈ ঈশ্বৰ যিমান দুখ যিমান যাতনা আছে চব গুৰুৱে লৈ যায় গতিকে আপোনালোকৰ ভাগ্যৱান নাই গুৰুই চব লৈ আৰু চব ল'ব উপায় নাই কি কৰিব ভকতে যেতিয়া কাতৰত কৰিব যেতিয়া ভকতে ভক্তি কৰিব ভকতৰ ভক্তিত তুষ্ট হৈ ঈশ্বৰ নিজে সৰু হৈ যায় আৰু সৰু হৈ যায় গোটেই কামখিনি ভকতৰ কৰি পেলায় গতিকে আপোনালোকক মই কৈছোঁ প্ৰত্যেকজন ভকতে ভক্তি কৰক ভালকৈ আৰু গুৰু ভক্তি সদায় আগত তাৰ পাছতহে বাকী সদায় গুৰু ভক্তি আগত আজি আমাৰ ধৰ্মটো গুৰু ধৰ্মৰ কাৰণে চবেই জানে
গুৰুমুখী ধৰ্ম বুলি হয় না নহয় সেইকাৰণে আমাৰ গুৰুৰ মতে যি হয় সেইমতে ভকত চলি থাকে সেইকাৰণে আনন্দে আনন্দ ভকতৰ হয়নে ভকতৰ আনন্দ হয়নে নহয় আজি কেইদিন গ'ল পালনাম গম পালেনে হে কিয় গম পোৱা নাই মায়াত নাই নহয় এতিয়া হয়নে নহয় ঘৰ ধৰি চলিৰ পৰিল মায়া কিবা মায়া হয়নে নহয় ইয়াত মায়া দূৰ পলৈছি বৈকুণ্ঠত আৰু ক'ত থাকে বৈ মানে নাই কুণ্ঠ মানে মায়া য'ত মায়া নাই হয় না নহয় সেয়ে বৈকুণ্ঠ গতিকে এই বৈকুণ্ঠপুৰীত আহিছোঁ আজি কেইদিন হ'ল 9 দিন নহয় 11 দিন হ'ল 11 দিন হিচাপে নাই তাৰ মায়াত নাইয়ে নহয় হিচাপে নাই গমে পোৱা নাই মায়াত থাকিলে বোলা হয় 11 দিনে নহয় গমে পোৱা নাই হিচাপে নাই গতিকে কিমান আনন্দত আছে এতিয়া একনাম গাই ঘৰকলৈও মনত নপৰে যিয়ে হ'ব আৰু ঈশ্বৰে যি কৰি কৰিব হয় না নহয় চবেতো সেই ভাবি আহিছি ঈশ্বৰে ৰাখি দিব হয় না নহয় গতিকে ঈশ্বৰ তোমাক দিলো আৰু তুমি যি কৰা আৰু আজিৰ পৰা ওলোৱা তালা চালা মাৰি পঢ়ুৱা যাই তাতে আকৌ পঢ়ুই যাই আকৌ তাতে চকীদাৰ হৈ থাকিব লগা হয় না নহয় হা চকীদাৰ হৈ থাকিব লগা হয় আপোনালোক চকীদাৰ আমি উপায় নাই কি কৰোঁ ভকতে জিংকে চলে বুলি কৰোঁ গতিকে আমি চকীদাৰ হৈ তাতে ৰখি থাকিব লগা হয় তালা নালেও নামেলেও থাকিলেও আৰু হয় না নহয় গতিকে এয়া হাতে আছে ইমান আনন্দত আছে এতিয়া চবে সকলোৱে আজি 11 দিন গ'ল চবে আনন্দত আছে একনাম গাই প্ৰভুক চাই হয় না নহয় গুৰুৰ মুখ চাই আনন্দ কৰি আছেনে নাই সকলোৱে আমাৰনো কি আছে আমাৰো ভকতত বাহিৰে একো নাই আপোনালোকৰ গুৰুত বাহিৰে একো নাই ভকত আৰু গুৰুৰ এৰা এৰি নাই এটা মুদ্ৰা ইপিটি বুলি কৈছে ভকত আৰু গুৰু আৰু ভকতত বাহিৰে একোৱে নাই আমাৰো আপোনালোকৰ বাহিৰে আমি চিন্তা কৰিব লগা আমাৰ একো নাই আৰু আমি নাম ল'লেও ভকতৰে চিন্তা কৰোঁ সাধনা ৰুমত নাম ল'ব গ'লেও আপোনালোকৰে আশীৰ্বাদ মংগল যাতে হয় সদায় ভকতৰ বুজিছে না খালি আপোনালোকক মই কৈছোঁ খুব সাৱধান আৰু সকলোৱে যাতে নাম লৈ না নলয় 1 ঘণ্টা ঘৰত সকলোৱে নাম লৈ না 1 ঘণ্টা সকলোৱে নাম 1 ঘণ্টা নল'লেও ল'ব আৰু নাম চিন্তা কৰিব নালাগে যে কিছুমানে কয় না নাম লৈ থাকোঁ নাই মনটো নলয় যিমান যাবা দিয়ক যিমান যায় মনটো যাবা দিয়ক ক'ত যায় চাওঁ তাৰপিছত পিছত দেখোঁ আপুনি স্থিৰ হৈ গৈছে মনটো বুজিছে না আৰু তাতেই আপুনি গুৰুক আগত দেখা ল'ব চিন্তা নকৰিব আৰু গুৰু সদায় লগত খালি কৃষ্ণগুৰুৰ মাতৃয়ে গুৰু আগত তাতে চিন্তাই নকৰিব যাই হাজিৰ যি কয় উপায় নাই আৰু হয় না নহয় হাজিৰ হ'বই লাগিব ভকতে যি কয় গতিকে আপোনালোকক কৈছোঁ খুব সাৱধান নাম ল'ব 1 ঘণ্টা ভালকৈ আৰু যিখিনি আপোনালোকৰ নতুন ল'ৰা ছোৱালী বৰ্তমান জন্মিছে সেইখিনি ইটাৰ পৰা থাপনাত নিব তাক থাপনাত ইটাৰ পৰাই নিব আৰু তাক এতিয়াৰ পৰাই শিষ্টাচাৰ ঘৰত যিখিনি শিষ্টাচাৰ সেইখিনি এতিয়াৰ পৰাই শিকাব ভকত গেলি লগলে সেয়া কৰে যাতে ল'ৰাটোৱে সৰু হ'লা কিয় যাতে সেয়া কৰে সেইটো হ'লে কি হয় হা মাক বাপেকৰ ওচৰত সকলোৱে ক'ব যে হয় ল'ৰাটো শিক্ষা দিছিল আৰু যদি আমি শিক্ষা দিব নোৱাৰোঁ এইখিনি আৰু ভক্তি লাইনটো সদায় শিকাব ল'ৰা ছোৱালীক পিছত প্ৰব্লেম হ'ব আপুনি ক'ব নহয় প্ৰভু ল'ৰাটো মোৰ ভাল নহয় হয় না বহুতৰে আছে এনেকুৱা ল'ৰাটো ভাল নহয় ল'ৰাটো কথা নুশুনে মোৰ এতিয়াৰ পৰা ট্ৰেইনিং দিয়ক কিয় ডাঙৰ হ'ল যেতিয়া জেকনিডাল ভাল লাগি থাকে ডাঙৰ হ'ল চিধা কৰিব গ'লে ভাঙি থাকে এতিয়া চিধা কৰিব পাৰি কোৱালা আছে নহয় গতিকে এতিয়াতে যিখিনি আমাৰ ল'ৰা ছোৱালী জন্মিছে বৰ্তমান সেইখিনিতো বহুত ভাল ল'ৰা ছোৱালী এতিয়া ঈশ্বৰে আনছি না যাতে সদায় ভক্তিটোত সদায় থাকে সদায় নাম জপত যায় মাকৰ লগত যাতে সদায় থাপনাত যায় সেইটো সদায় লৈ যাব লাগে লগত লৈ যাব লাগে মাক বাপাকে বল তৈও বল আৰু এতিয়াৰ পৰা যদি আমি ট্ৰেইনিং নিদিওঁ ল'ৰা ছোৱালীখিনি তেতিয়া আমাৰ ল'ৰা ছোৱালীখিনি বিপথে যাব আৰু আমি ল'ৰা ছোৱালীখিনি ধৰি ৰাখিব লাগিব কাৰণ গোটেই সমাজ কলুষিত হয় না নহয় গোটেই সমাজ কলুষিত কিয় আজি এনেকুৱা হৈছে অশান্তি কি হৈছে গোটেই দেশত বা গোটেই ভাৰতবৰ্ষতে একমাত্ৰ অশান্তি এটাই হৈছে অশান্তিৰ কাৰণ আধ্যাত্মিক নাই য'ত প্ৰেম নাই তাতে অশান্তি হ'বই প্ৰেমটোহে মেইন হা হয় না নহয় প্ৰেম যদি নাইয়ে মানুহ এইটোৰ প্ৰতি সেইটোৰ প্ৰতি প্ৰেম নহয় গৈছে মানুহ দানৱীয়ৰ নিচিনা হৈছে না দানৱৰ নিচিনা হৈছেনে নাই পশুৰ নিচিনা আচৰণ কৰে মানুহ এনেকুৱা হৈছে মানুহবিলাক গতিকে আমাৰ ভকতৰ যিবিলাক ল'ৰা ছোৱালী আছে যাতে আমি ইটাৰ পৰা যাতে সৰুৰ পৰা যাতে আমি ভালদৰে ভাল শিক্ষা দি ভাল এজন সুনাগৰিক বনাব পাৰোঁ তাৰ কাৰণে আমাৰ মাক বাপেকে বেছি চেষ্টা কৰিব লাগে আৰু চেষ্টা কৰিলে ঈশ্বৰে ফল দিবই ফলটো আশা কৰিব লাগে বাকীখিনি ঈশ্বৰে লৈ যাব কিন্তু তোমাৰ কৰ্তব্য যিখিনি সেইখিনি যাতে
ঘৰত ভালদৰে সুচাৰুৰূপে যদি পালন কৰি নিব পাৰে বুজিছে না গতিকে প্ৰভুৱে অকল আমি নকওঁ 12টা বাজে 1ঘণ্টা নাবাজোতে 1 ঘণ্টাই হ'ব কথা এইটো আৰু ক'ব লাগে আৰু এতিয়া মিটিং আছে আমি মিটিং হৈয়ে থাকোঁ মই খালি এটাই ক'ম প্ৰত্যেকজন ভকতক উপলব্ধি কৰক চবেই কথাটোৱে হয়তো শুনছোঁ হয়তো ওলাই গৈছি সেনা নহয় ৰাখি থৈ দিব আৰু ৰাখি থৈ চবেই ভক্তি কৰক গুৰু ভক্তি আৰু নাম লওক আৰু নাম লৈ নিজৰ কৰ্ম যাৰ যি কৰ্ম সেই কৰ্মত আগবাঢ়ি যাওক যদি সেই কৰ্ম যদি ফল লয় মোক ক'ব যাওক গতিকে ভালভাৱে ভাল ভক্তিভাৱে যাব নহ'লে ক'ব যে বহু নহ'লা হ'বই মাছ বি আপোনাৰ ইংলিছে ওলাই যায় বেয়া আছে নাপাব ইংলিছ ওলাই যায় উপায় নাই মাজে মাজে ইংলিছো ওলাই যায় গতিকে আপোনালোকে যাতে আৰু বেয়া নাপায় এই মাছ বি আহি গ'লনে গতিকে বেয়া আছে নাপাব গতিকে আপোনালোকে মোক ৰাখক ময়ো আপোনালোকক ৰাখিম চিন্তা নকৰিছে না গতিকে সকলোৱে একেলগে কওক জয়